চাওকচোন মই দেখুৱাই আছোঁ তেজৰ সম্পৰ্ক নাথাকিলেও জীৱনত অতি আপোন হৈ পৰা বন্ধু বান্ধৱীসকল আমাৰ বয়সৰ কোনো সীমনা নাই, সকলোৰে বয়সৰ পাৰ্থক্য আছে, তথাপিতো আমি বন্ধুৰ দৰে আছোঁ। ৰাতিপুৱা জগিঙত মানে আমি লগ হওঁ, একেলগে একাপ চাহো খাওঁ, কথা বতৰাও পাতোঁ, জগিঙো কৰোঁ। এয়া নীলদত্ত দাদা, তাৰপিছত নাথ দা, তাৰপিছত বৰুৱা দা, তাৰপিছত এই বহি থকাজনো বৰুৱা দা, বৰা দা, মই, তাৰপিছত বালিকা পেগু বাইদেউ আৰু লকৰ বাইদেউ, সিং দা, আৰু ইফালে এইজনো বৰুৱা দা, আৰু ইফালে থিয় হৈ থকাজন কেডি দা, আৰু বহুকেইজন আছে সিফালে চাহ খাই আছে। আমি মানে আমাৰ বহুত আছে। আজি খালি বৰুৱা দাই ক'লে আমি ফটো তোলোৱা হওক বুলি, সেয়া এইখিনিকে দেখিলে আপোনালোকে। 2014 পৰা আমি এনেকৈ একেলগে ধৰক জগিং কৰি আছোঁ, কিন্তু এদিন নাহিলেই একদম মানে পিছদিনাখন মানে হুলস্থুল লগাই দিয়ে, কিয় নাহিলে মানে তেনেকুৱা। আমাৰ মহিলাসকলৰ যিহেতু কাম বা ঘৰুৱা দায়িত্বৰ অন্তই নাই, গতিকে আমি জগিং কৰা শেষ হ'লে চাহ তাহ খাই অলপ গপ মাৰি পেলাই যাওঁগৈ। কিন্তু পুৰুষসকলে কিন্তু গপচপ মাৰিয়ে থাকে বহুত দেৰি ধৰি, কাৰণ তেওঁলোকৰ এটা বয়সত মানুহৰ সেই টাইম পাছৰ কাৰণে কিছুমান এনেই বন্ধুৰ লগত কথা পাতি ভাল লাগে, ধৰক তেনেকুৱা। আমাৰো যেতিয়া আছিলে বন্ধু, যেতিয়া এই ৰহমান বুলি এজন আছিলে, ডক্টৰ ৰহমান, তেখেত কিন্তু থাকোঁতে আমাৰ মানে বেছি মানে ভাল লাগিছিলে। কেলে তেখেত মানুহজন খুব মানে উদাৰ ধৰণৰ আছিলে। কেতিয়াবা কয় ব'ল যাওঁ, এই আমুকতে মানে পুৰি চব্জি খাম, ব'ল যাওঁ। আকৌ কেতিয়াবা কয় উজান বজাৰৰ মাছৰ বজাৰলৈ যাওঁ, ব'ল আজি মানে মাছ চাওঁগৈ, আৰু মাছো কিনি আনিব লগা আছে মোৰ, ওলা। এনেকৈ ধৰণৰ মানে কেতিয়াবা লৈ যায়, খুব ভাল মানে কিবা এটা বেলেগ এটা ভাল লাগে আৰু। তাৰপিছতে উজান বজাৰখন মই তেতিয়াহে মানে ইমান বছৰ হৈছে যদিও ইয়াত আছোঁ গুৱাহাটীখনত, উজান বজাৰত মানে বজাৰ কৰি মই পোৱা নাছিলোঁ। সেই ৰহমান দাই নিয়াৰ কাৰণেহে মই উজান বজাৰৰ বিখ্যাত মাছৰ বজাৰখন দেখিলোঁগৈ। তাকে ইমান মানে মনত পৰে, ৰহমান দা ঘপককৈ ঢুকাই থাকিলে মানুহজন, কিন্তু ঈশ্বৰৰ মানে কি কৃপা, তেখেত ঢুকোৱাৰ পিছত কিন্তু তেখেতৰ ডেড বডিটো দেখিলোঁগৈ, যেনে হ'লেও এটা মানে সমবেদনা জ্ঞাপন কৰিব পাৰিলোঁ। আৰু ৰহমান দাৰ বাহিৰে বেলেগ এই বন্ধুসকল যে উদাৰ নহয় তেনেকুৱা নহয়, খুবেই উদাৰ। আমি একেলগে ধৰক যাওঁতেও গাড়ীতে, কোনোবা এজনৰ গাড়ীতে উঠিয়ে ঘৰলৈ গ'লোঁ, ঘৰত নমালে, কোনোবা এগৰাকী বেলেগত থাকে তেখেতকো নমালে, তেনেকুৱা গোটেইবোৰ উদাৰেই। আকৌ চাহ খোৱা কিবা কৰা এইবোৰতো আমাৰ আছেই। কিন্তু ৰহমান দা কি হৈছে, ডেম কেয়াৰ ধৰণৰ, মানে কোনে কি ক'ব সেইটো নালাগে, আৰু ব'ল যাওঁ এনেকুৱা ধৰণৰ। লগৰ ল'ৰাই যেন আমি চব একেবাৰে ছোৱালী মহিলা পুৰুষ বুলি কথা নাই, তেনেকুৱা ধৰণৰ। প্ৰতিজন মহিলাবিলাকক আমাক আকৌ তই বুলি কয় দেই, পুৰুষসকলক আপুনি বুলি কয়, মহিলাসকলক তই বুলি কয়। তাৰপিছতে ওলা ক'ৰবাত যাবি নেকি তহঁতি, ওলা অকণমান দূৰৰ পৰা ফুৰি আহ যদি, ওলা, এনেকুৱা ধৰণৰ, ওলা যাওঁ ব'ল। আমাৰ আকৌ ঘৰত কাম থাকে কাৰণে আমি যাব নোৱাৰোঁ। সেই তেনেকুৱা ধৰণৰ বন্ধু সঁচাকৈ ভাল লাগে, মানে ইমান কেনেকুৱা জীৱনটো উপভোগ কৰিব জানে, আৰু উদাৰ মানে। এই খাবি নেকি, এই ৰাস্তাতে আকৌ গৈ থাকোঁতে ফ্ৰুটছৰ কিবা দোকানখন দেখিলে ফ্ৰুটছাই ৰখাই পেলাই, নালাগে বুলি ক'লেও ফ্ৰুটছখিনি খাই ব'ল চবেই খাই ব'ল যাওঁ, এনেকুৱা ধৰণৰ চবকে ফ্ৰুটছ খুৱাই। এনেকুৱা মানুহজন ঢুকাই থাকিলে আমাৰ। তাৰপিছত আকৌ ঘৰলৈ আহি এয়া মোৰ মানে পাখীকেইজনী আছে নহয়, মৰমৰ বান্ধৱীকেইজনী, এইকেইজনী আচলতে মোৰ মানে নাতিনীৰহে ল'ৰাই কিনি দিছিলে নাতিনীক 4জনী লাভবাৰ। তাৰপৰাই যে ধুনীয়াকৈ থৈ দিছোঁ, তাতেই মানে পোৱালি দি এনেকুৱা হৈছেগৈ, মানে এতিয়া সংখ্যা বাঢ়ি গৈ আপোনালোকক দেখুৱাই আছোঁ, মই প্ৰায়ে দেখুৱাই আছোঁ। যে তেওঁলোকক এনেকৈ খাবলৈ দিলে আকৌ তলত, কিন্তু মই মানে এইখিনি আজিকালিতো বাঢ়ি গৈছে, বহুত সংখ্যাও বাঢ়ি গৈছে, গতিকে আকৌ সেই তলতে মই মানে এইখিনি যদিও ধুই পখালি ধুনীয়াকৈ দিওঁ, পানীও দিওঁ, তলত আকৌ এটা মানে ডাঙৰ দুটা মানে মলাত, গাখীৰৰ মলা থৈয়ে দিছোঁ, মানে ভৰ্তিকৈ, যাতে আৰু ভোকত থাকিব লগা নহয়, কিবা কথাত মানে এইখিনি শেষ হৈ গ'লেও যাতে ভোক লাগিলে খাব পাৰে, তেনেকৈ মানে আকৌ মলা এটাত পানীও থৈ দিছোঁ বেছিকৈ।
যে তাহাঁতি ইমান ধুনীয়াকৈ থাকে, চৰাইকেইজনী চায়ো মানে মনটো একদম মানে মুকলি হৈ যায় দিনটোলৈ। যেতিয়াই দেখোঁ তেওঁলোকক ইমান মৰম লাগে, ইমান ধুনীয়াকৈ থাকে। মই যেতিয়া মানে তেওঁলোকৰ সদায় কি কৰোঁ, এই যে ৰাতিপুৱা আমি ব্ৰেকফাষ্ট কৰাৰ আগে আগে তেওঁলোককো মানে মই নমো কৰাৰ পিছতে মানে মৰ্ণিং ৱাকত নগ'লে নমো কৰাৰ পিছতে মই তেওঁলোকক খাবলৈ মানে ধুই ধুনীয়াকৈ চাফাকৈ দিওঁ আৰু সদায়। তেওঁলোকক যেতিয়া লৈ যাওঁ ট্ৰেখন মই তাৰ পৰা, তেতিয়া এই ডাইনিং টেবুলত বহাৰ দৰে যেতিয়া এই সৰু ল'ৰা ছোৱালীবিলাকক যে স্কুলত মানে হোষ্টেলত খাবলৈ বেল মৰাৰ লগে লগে মানে খাবলৈ যায় ডাইনিং টেবুললৈ, তেওঁলোকেও তেনে মই ট্ৰেখন উলিয়াই লৈ যোৱাৰ লগে লগে মানে আৰম্ভ হৈ গ'ল আৰু তেওঁলোকে জানে আৰু এতিয়া খাবলৈ দিম আৰু মই। তেওঁলোকে কি কৰে, লাইন পাতি মানে থিয় হৈ তাতে ডাইনিং হলত থিয় হৈ থাকিব একদম। তাৰপিছতে দিয়াৰ লগে লগে প্ৰথমতে মানে হেৰি খায়, তুলসী পাতকেইটা খাই খুব ভাল পায়, তুলসী পাতকেইটা খায়। তাৰপিছত গতিকে মোৰ ওচৰ চুবুৰীয়াই দিয়ে আৰু, সন্তোষ বুলি ভাইটি এজন আছে, তেওঁ মানে কাটি কাটি থৈয়ে দিয়ে আৰু মোলৈ এনেকুৱা। তাৰপিছতে দত্তই দিয়ে, এনেকৈ চবেই ওচৰৰ মোক দিয়ে তুলসী। নিজেও লৈ আহোঁগৈ, বাবুহঁতৰ ঘৰৰ পৰা মোৰ ভাইটি আছে বাবুহঁতৰ ঘৰৰ পৰা লৈ আহোঁগৈ। কেতিয়াবা কিনিও দিব লগা হয়, কিনিও দিওঁ। এইয়া মোৰ তলতে মানে থৈ দিছোঁ তেওঁলোকলৈ। এই চৰাইকেইটা কিন্তু আপোনালোকে দিনটো যদি তেওঁলোকৰ কাৰ্যপ্ৰণালীবিলাক লক্ষ্য কৰি থাকে, আচৰিত হৈ যাব যে ইমান জ্ঞান আছে তেওঁলোকৰ, মানে ভাবিলে আচৰিত লাগে। যেতিয়া কণী পাৰি পেলাই মানে পোৱালি দি হৈ যাব, তেতিয়া তেওঁলোকৰ যিহেতু 5টালৈকে কণী মানে এজনী এবাৰত মানে উমনি দি 5টালৈকে পোৱালি ওলাইছে দেই মোৰ। তাৰপিছতে তেওঁলোকে যেতিয়া এই বাঁহটো লেতেৰা হৈ যায় ন কণী বাকলি চাকলিবিলাকেৰে সৈতে, আচৰিত ধৰণে উলিয়াই দিয়ে, কিবা এনেকৈ ভৰিৰে এনেকৈ কৰি পেলাই উলিয়াই দিয়ে। আকৌ এবাৰ মন কৰিছোঁ এই কিনাৰৰ সেইটোৰ পৰা মন কৰিছোঁ ঠোঁটেৰে মানে উলিয়াই দিয়ে, এনেকৈ পেলাই থাকে, ঠোঁটেৰে লৈ পেলাই বাহিৰলৈ পেলাই এনেকুৱা। এতিয়া যেতিয়া দেখিছে যে বহুত হৈ গৈছে, এতিয়া দেখিছোঁ যে তেওঁলোকে মানে কণীবোৰ দেখোন পেলাই দিছেনে, বাহিৰতেই কণী পাৰিছেনে মই ধৰিব পৰা নাই। কিন্তু তলত মানে প্ৰায়ে কণী পাওঁ আৰু, কণী 2-3টা কণী প্ৰায়ে পাওঁ। কিন্তু দেখোঁ যে কিয় বা এইটো হৈছে, তেতিয়া মন কৰিছোঁ আচলতে মানে ভাবিছে যে এই তেওঁলোকৰ থকা ঠাইখিনিৰ হিচাপ এটা কৰি চাইছে চাগে তেওঁলোকে নিশ্চয়, যে এইটো ইতিমধ্যে মানে যথেষ্ট হৈ গৈছে, গতিকে ইয়াতকৈ আৰু বেছি নালাগে বুলিও ভাবিব পাৰে, বা ইমান জল্দি বাচ্ছা নালাগে বুলিও ভাবিব পাৰে। কষ্ট হয় তেওঁলোকৰ, খুৱাই থাকিব লাগে। আকৌ মাকজনী মানে যেতিয়া উমনিত বহি থাকে, তেতিয়া বাপেকটোৱে মানে মেল চৰাইজনীয়ে একেবাৰে মাকক খুৱাইও দিয়ে, ইমান ভাল লাগে চাই। সেয়ে তেওঁলোকৰ জীৱন প্ৰণালী মই দেখুৱাই আছোঁ আপোনালোকক, আগলৈও দেখুৱাই থাকিম। বহুতে চাই ভাল পায়, কয় বাইদেউ আপোনাৰ চৰাই আপডেট দিব দেই, চাম বুলি। তাৰপিছতে আৰু কি হয়, তেওঁলোকে প্ৰথম মানে পেয়াৰ মানে হ'ব গম পোৱা যায়, মানে ইজনীয়ে সিজনীক খুৱাই দিয়ে আৰু বাচ্ছা হোৱাৰ পৰা ডাঙৰ যেতিয়া হয় অকণমান, তেতিয়া পেয়াৰ বান্ধে তেতিয়া ইজনীয়ে সিজনীক খুৱাই দিলে জানিব আৰু ইহঁতে এতিয়া পেয়াৰ বনাইছে আৰু